আপুনিও যদি সেই সকলৰ মাজৰে এজন যিসকলে সৰু সৰু কথাতে বহুত বেছি চিন্তা কৰে তেনেহলে আজিৰ এই কাহিনীটো আপোনাৰ বাবে। এবাৰ এজন ব্যক্তি বহুত অশান্তিত আছিল। সৰু সৰু কথাতে তেওঁ ইমানেই বেছি চিন্তা কৰিছিল যে তেওঁৰ মনটো সদায় অশান্তিতে আছিল আৰু বেছি কষ্টত আছিল। এদিন তেওঁ এজন সাধুৰ ওচৰলৈ গ'ল আৰু তেওঁ তেওঁৰ সকলো কথা সাধুক ক'লে। তেওঁ ক'লে যে মই বহুত অশান্তিত আছো, মোৰ মনটো বহুত অশান্ত, মোৰ মগজু বহুত অশান্ত, মই কি কৰোঁ? তেতিয়া সাধুৱে তেওঁক বৰ ধুনীয়া উপায় এটা দিলে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। সাধুৱে তেওঁক ক'লে যে তুমি এটা কাম কৰা, কালি ৰাতিপুৱা তুমি নদীৰ পাৰলৈ আহা। পিছদিনা পুৱা তেওঁ সাধুৱে কোৱা মতে নদীৰ পাৰলৈ আহিল। সাধুজনে তেওঁক এটা পাত্ৰ দিলে, পাত্ৰটো পানীৰে ভৰাই দিলে। সাধুজনে তেওঁক ক'লে যে তুমি এই পানীৰে ভৰ্তি পাত্ৰটো নদীৰ সিটো পাৰলৈ লৈ যাব লাগিব, কিন্তু এটোপালো পানী এই পাত্ৰটোৰ পৰা যেন নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ব্যক্তিজনে ক'লে ঠিক আছে। তেওঁ বহুত সুখী হ'ল। তেওঁ ভাবিলে কিবাটো উপায় ওলাব মোৰ এই বেছিকৈ চিন্তা কৰা স্বভাৱটোৰ পৰা পৰিত্ৰাণ পাবলৈ। লাহে লাহে তেওঁ পানী ভৰ্তি পাত্ৰটোলৈ আগবাঢ়িলে। মানুহে তেওঁক চাবলৈ ধৰিলে। দুই এজনে নমস্কাৰ সুপ্ৰভাত জনালে। কিছুমানে তেওঁক বিপথে নিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ নিজৰ পথৰ পৰা বিচলিত নহ'ল, আগবাঢ়ি গৈ থাকিল। তেওঁ এইটো নজৰ ৰাখিলে যে পানীৰ এটা টোপালো যেন পাত্ৰটোৰ পৰা নপৰে, আৰু এনেকৈ তেওঁ নদীৰ সিটো পাৰ পালেগৈ। সিটো পাৰত তেওঁ সেই সাধুজনক লগ পালে। তেওঁ তাতে ৰৈ আছিল। সাধুজনে সুধিলে, তুমি আহোঁতে ৰাস্তাত কাক কাক লগ পালা, মনত আছেনে? কোৱা। ব্যক্তিজনে ক'লে, ৰাস্তাত কাক লগ পালো, কোন কোন আছিলে, মইতো চোৱাই নাই। মোৰ ধ্যান কেৱল এই পাত্ৰটোৰ ওপৰতে আছিল। ইয়াৰ পৰা যেন পানী অকণো পৰি নাযায়, সেইকাৰণে মই কেৱল এইটোৰ ওপৰতে কনচেন্ট্ৰেশ্যন কৰি আহি আছিলো। সাধুজনে তেতিয়া ক'লে, এইটোৱেই জীৱন, ইয়াকে কয়। ৰহস্য এয়াই জীৱনৰ। কিয়নো যেতিয়া আমি নিজৰ পথত থাকোঁ তেতিয়া বহুত বিচলিত হৈ যাওঁ, বহুত চিন্তাত পৰি যাওঁ। বেলেগে কি ভাবিব, বেলেগে কি কৰি আছে, বেলেগে কি কৰা নাই, বেলেগে কি ভাবে আমাৰ হৈ, কি নাভাবে, তাকে লৈ বিচলিত হৈ থাকোঁ, বেলেগৰ লগত কম্পিটিশ্যন কৰি থাকোঁ। কিন্তু যেতিয়া আমি এইটো ভাবোঁ যে যিহেতু আমি নিজৰ পথত আছোঁ, নিজৰ লক্ষ্যত আছোঁ, আৰু আমি এইটো ভাবি লওঁ যে আমি আগলৈ আৰু কিমান ভাল কৰিব পাৰোঁ, এইটো কম্পিটিশ্যন কৰোঁ আৰু নিজৰ ওপৰত মনোযোগ দিওঁ, তেতিয়া আমি বিচলিত নহওঁ। নিজৰ বাবে ভাবক, নিজক কিমান উন্নত কৰিব পাৰে সেইটো ভাবক, নিজৰ ওপৰত ধ্যান দিয়ক। জীৱনৰ যিটো উদ্দেশ্য আছে সেইটো পাই যাব। বহুত ভাল কথা যে ধ্যান অকল নিজৰ ওপৰত দিব লাগে। বেলেগে কি কৰি আছে সেইটো আপোনাৰ উদ্দেশ্য হ'বও নালাগে। কাহিনীটোৰ মূল কথাটো এইটোৱেই। ধন্যবাদ।